ফ্ৰেণ্ডছ এতিয়া সময় হৈছে 4:30 তো ইভিনিং নাস্তাৰ কাৰণে কি বনাওঁ তাকে ভাবি চাগে মায়ে মেবি আজি নিমকি বনাব তো বলকচোন আপোনালোককো দেখুৱাওঁ আৰু এতিয়া ক'তো বজাৰ নাই ক'তো দোকান নাই আৰু ক'তো গৈ আমি নিমকি কিনিব নোৱাৰোঁ তো মই ভাবিছোঁ ঘৰতে বনাব আৰু ঘৰতে আমি বনাই কিনে খাম তো আপোনালোককো দেখুৱাওঁ ঠিক আছে বলক কিটচেনলৈ আটাত মায়ে অকণমান বেকিং পাউডাৰ মানে বেকিং চ'ডা অকণমান দিছে আৰু কাৰণ আমি নিমকি বনালে সেইখিনি লাগেই মানে তাৰপিছত আমাৰ এই কলা জিৰাটো নাছিল বাবে তিল দিয়া হৈছে কাৰণ তিলটো কলা তাৰপিছত অকণমান দিব লাগিব নিমখ সোৱাদৰ কাৰণে আৰু আমি চেনি নিদিওঁ কাৰণ নিমখীয়াটো খাই বেছি ভাল লাগে সেইকাৰণে মায়ে নিমখ দিছে ইয়াতে তাৰপিছত এইখিনি ড্ৰাইখিনি যিখিনি নিমখ তিল চ'ডা এইখিনি মিক্স কৰি কিনে তাৰপিছত ইয়াতে দি আছে ৰিফাইন অইল এতিয়া ভালদৰে মিক্স কৰি ল'লে হ'ল যিখিনি তেল আছে সেইখিনিৰ লগত আটাখিনি মিক্স কৰি লোৱাৰ পিছত পানী অলপ অলপকৈ দি গ'লে হ'ল কাৰণ একেবাৰে দিলে পানী মানে পনীয়া হৈ যোৱাৰ চান্স থাকে কিছু সময় মাৰাৰ পিছত আটাখিনি এনেকুৱা এটা পৰ্যায়ত আহি যাব য'ত ভালদৰে আমি বেলিব পৰা অৱস্থাত আহি যায় আৰু তেল দিলে এটা প্লাছ পইণ্ট সেইটো হাতত লাগি নধৰে সেইকাৰণে ৰিফাইন অইল ব্যৱহাৰ কৰিব লাগে এতিয়া মায়ে বেলি আছে আৰু ইয়াতে বেলাৰ কাৰণটো হ'ল যাতে ভালকৈ আমি কাটিব পাৰোঁ কাৰণ বেলা হোৱাৰ পিছত কাটিব লাগিব আমি সৰু সৰু নিমকিটো বনাম যিহেতুকে সেইকাৰণে প্লেন জেগাত বেলি ল'ব আপোনালোকে যদি বনায় তেতিয়া কাটিব সহজ হয় এয়া এখন চুৰিৰ সহায়ত মায়ে কাটিব আৰম্ভ কৰি দিছে একদম সমান নহয় আৰু তেৰা বেকাটো অলপ হ'বই কাৰণ আমি ইমানো পাৰফেক্ট নহয় খালি খাব পৰা অৱস্থাত আহি গ'লে হ'ল আৰু নিমকিখিনি এয়া লাইনকেইটা ইমান ভাল হোৱা নাই একদম তেৰা বেকা লাইন বনাই আছে নিমকিখিনি প্ৰায় কাটা হৈ গ'ল এতিয়া জাষ্ট ফ্ৰাইহে কৰিব বাকী আছে সেইকাৰণে এতিয়া ফটাফট কেৰাহীটো গৰম হ'ব দিব লাগিব ইয়াৰ ভিডিঅ'টো কৰা মানে মই কেৰাহীটো গৰম কৰি তেল চেল দি ঢালি নিমকি বহাই দিলোঁ এতিয়াহে ভিডিঅ' কৰি আছোঁ যি কি নহওক হৈ আছে লাহে লাহে এয়া আমাৰ নিমকিখিনি ৰেডি হৈয়ে গ'ল প্ৰায় তো এইখিনি অলপ অলপকৈ ফ্ৰাই কৰি আছোঁ ভাল হৈছে এয়া আপোনালোকৰ ওচৰত দেখুৱাই আছোঁ এইখিনি লাহে লাহে অলপ অলপকৈ মানে ফ্ৰাই কৰি আছোঁ আৰু প্ৰায় হ'বই আৰু এয়া আমাৰ নিমকি ৰেডি হৈ গ'ল বেছি সময়ৰ প্ৰয়োজন নাই আধা ঘণ্টামানৰ ভিতৰতে নিমকি ৰেডি হৈ যায় আৰু এইফালে বহাই দিছোঁ চাহ কাৰণ গধূলি সময়ত আমি চাহ খাওঁৱে মানে আৰু লকডাউনৰ সময়ততো আৰু চাহ খাবলৈ মন গৈ থাকে আমাৰ ইয়াত চাহকাপ আৰু নিমকি ৰেডি আপোনালোকে পিছে কি বনাই খাই আছে কমেণ্ট কৰি জনাবচোন